জাকাতৰ ধন এনেদৰে মোল্লাৰ হাতত তুলি দিয়াৰ বাবে আপোনালোক নৰকত যাব। না বিয়া পঢ়াবলৈ কাৰণে মোল্লা লাগিব, না জানাজা পঢ়াবলৈ কাৰণে মোল্লা লাগিব। নিজৰ বিয়া নিজে পঢ়াই জিকিলো আৰু অসমৰ মোল্লা সমাজ হাৰিলে। বা লেট্ৰিনৰ টেংকিত গৈ গা ধুই তোৰ শৰীৰটো প্ৰথমে পবিত্ৰ কৰিব লাগিছিলে। যে তোক ঠিক কৰিব হ'লে অসমৰ মোল্লা নালাগে, আমি য়ং জেনেৰেশ্যন যি আছোঁ সেইটোৱে যথেষ্ট। মুস্তাফা কামাল আজহাৰী। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আই হোপ সকলো ভালে আছে। আজি আৰু এটা ভিডিঅ'ৰ সৈতে মই আফজল। এজন মানুহ যাৰ নাম মুস্তাফা কামাল আজহাৰী, চৰি আজহাৰী ক'লে বেয়া হ'ব, ভুল হ'ব, মুস্তাফা কামাল আৱৰ্জনা বুলি ক'ব লাগিব। তো তাৰ বিষয়ে কেইটামান কথা ক'ম। আপোনালোকে ভালকৈ জানে যে তেওঁ ছ'চিয়েল মিডিয়াত কি অদ্ভুত বাক্য বকি থাকে। তো তাৰ বিষয়ে কেইটামান আজি কথা ক'ম। প্ৰথমে আৰু এটা কথা কৈ লওঁ, সি জানুৱাৰীৰ 6 তাৰিখৰ পৰা মাৰ্চৰ 6 তাৰিখলৈকে 2 মাহৰ সময় দিছিলে অসমৰ সকলোতকৈ ডাঙৰ কাঠমোল্লা, মানে অসমৰ মোল্লা সমাজৰ মোল্লাসকলৰ সেনাপতি বা সভাপতি তাৰ লগত বহিব লাগে। তো সি সময় দিছিলে। তো মাৰ্চৰ 6 তাৰিখ গুচি গ'ল। ভিডিঅ' সি বনাইছিলে চাগে, কিন্তু 12 তাৰিখে ভিডিঅ' আপলোড কৰিছে। সেই ভিডিঅ'টো পাওঁতে মই আজিহে পাইছোঁ। তো মোৰ ভিডিঅ'টো আজি বনাব লগা হৈছে। ইয়াৰ কাৰণ হৈছে 12 তাৰিখে মই তাৰ ভিডিঅ'টো পোৱা নাছিলোঁ। তো বলক আপোনালোকক তাৰ মুখৰ বাচ্যটো প্ৰথমে শুনাই লওঁ, তাৰপিছত মোৰ ভিডিঅ'টো আৰম্ভ কৰিম। আজি মই জনাব বিচাৰিম যে মই জিকিলো আৰু অসমৰ মোল্লা সমাজ হাৰিলে। তই জিকিছ বুলি তোক চাৰ্টিফিকেট কোনে দিলে? অসমৰ এজন আলিমেও তোৰ নিচিনা পাগলৰ লগত বহাৰ প্ৰয়োজনীয়তা বোধ নকৰিলে। কিয়? এই কথাটো তই মাইণ্ডত ৰাখিবি। এই কথাটো তই চিন্তা কৰিব লাগিছিলে যে ইমান মোল্লা থকাৰ পাছতো তোৰ লগত বহিবৰ সময় কোনো কাৰো নাই। তই ভালকৈ চিন্তা কৰিব লাগিছিলে। অসমৰ মোল্লাসকলে ভালদৰে জানে, অসমৰ মোল্লাসকলে ভালকৈ ক'ব পাৰে তোৰ নিচিনা মূৰ্খৰ লগত বহি সময় নষ্ট কৰাতকৈ এনেই বহি থকা বহুত ভাল। আৰু তেওঁলোকে ভালকৈ জানে তোৰ ভিতৰত ইছলামৰ একো জ্ঞান নাই। তই এনেই ছ'চিয়েল মিডিয়াত বকি থাক, তোৰ মাইণ্ডত ইছলামৰ বিষয়ে একোৱেই জ্ঞান নাই। এইটো অসমৰ মোল্লাসকলে ভালকৈ জানে। আৰু তোক মই আৰু এটা আইডিয়া দি দিওঁ, এটা ভাল আইডিয়া দি আছোঁ। তই জিকিছিলি বুলি সেইটো তাৰিখত তোক এটা কাম কৰিব লাগিছিলে। বাথৰুমৰ বা লেট্ৰিনৰ টেংকিত গৈ গা ধুই তোৰ শৰীৰটো প্ৰথমে পবিত্ৰ কৰিব লাগিছিলে। আৰু তই এটা কাম কৰিব লাগে, অসমত থাকিবই নালাগে তোৰ, কাৰণ ইমান ভাল মানুহ তই। বেয়া মানুহৰ লগত কিয়নো থাকিবি? তাৰ কাৰণে ভাল ঠাই এডোখৰ আছিলে তোৰ কাৰণে। মই জেগাটো ভালকৈ নামটো উল্লেখ কৰি কৈ দি আছোঁ। অন্ধ্ৰপ্ৰদেশৰ সুন্নতনগৰত আৱৰ্জনা পেলোৱা এডোখৰ ঠাই আছে তোৰ কাৰণে। সেইটো বহুত গুৰুত্বপূৰ্ণ ঠাই। তই তাত গৈ ঘৰ বান্ধিব লাগিছিলে। ভালকৈ মনত ৰাখিবি আৰু এটা কথা, ইছলাম কেতিয়াও কাৰোৰ যুক্তিত নচলে। ইছলাম চলে কোৰাণ আৰু আল্লাহৰ নবীৰ তৰিকা হিচাপত ইছলাম চলে। ইছলাম তোৰ নিচিনা মানুহৰ যুক্তিত কেতিয়াও ইছলাম নচলে। এইটো কথা ভালকৈ মাইণ্ডত ৰাখিবি। কিয়নো মই 2 মাহৰ সময় দিছিলোঁ। অসমৰ মোল্লা সমাজক তই 2 মাহৰ সময় দিছিলি। 2 মাহৰ মাজত অসমৰ মোল্লাসকল তোৰ ওচৰত যোৱা নাই। সেইটো কাৰণে তই নিজকে যেন বিশ্ব জয় কৰিছ এনেকুৱা লাগি আছে তোৰ। কিন্তু তই এইটো কথা মাইণ্ডত কেতিয়াও ভবা নাছিলি যে তই ছ'চিয়েল মিডিয়াত বকি থকা এনেকুৱা বেকাৰ মানুহৰ কথা অসমৰ কোনো মোল্লাও গুৰুত্ব নিদিয়ে। কোনো মানুহেও তোৰ কথা গুৰুত্ব নিদিয়ে। এইটো কথা তোৰ অন্ততঃ একবাৰ হ'লেও মাইণ্ডত আনিব লাগিছিলে। মুস্তাফা কামাল আৱৰ্জনা। তোৰ লাজ নাই নেকি? তোৰ অকণো লাজ নাই? ইছলাম ধৰ্মত কৈছে, ইছলাম ধৰ্মত ভালকৈ লিখা আছে, যাৰ চকুত লাজ নাই তাৰ বোলে ইমানো নাথাকে। তই এইটো ভালকৈ জাননে নাই? টকাৰ কাৰণে মানুহে ইমান নিকৃষ্ট কথা ক'ব নাপায়। আখিৰাতৰ কথা অলপ চিন্তা কৰিব লাগে তোৰ। অলপ চিন্তা আখিৰাতৰ কাৰণে কৰিব লাগে। দেখাততো তোক অন্ততঃ এজন মোল্লাৰ নিচিনা দেখা যায়, কিন্তু আলিম সমাজক কিয় ইমান কষ্ট দি আছ? আলিম সমাজক তুই টাৰ্গেট কিয় কৰি থাক? আৰু তই যে আজাহাৰী, এইটো মোৰ বিশ্বাসেই নাই। মানে
তই কোনটো আজাহাৰী বিশ্ববিদ্যালয়ৰ পৰা লিখা পঢ়া কৰি আহিছ যে তক আজাহাৰী বুলি ক'ব লাগিব আমাৰ? তই কোন আজাহাৰী? আজাহাৰী বিশ্ববিদ্যালয়ত পঢ়িব লাগিব, তাৰ পৰা চাৰ্টিফিকেট আনিব লাগিব, তেতিয়াহে আমি তোক আজাহাৰী বুলি স্বীকৃতি দিব পাৰিম। তই নিজেই আজাহাৰী বুলি ক'লে নহ'ব নহয়। কিমান আচৰিত কথা, কিমান লাজৰ কথা। এতিয়াও যদি লাজ নাই লগা তেতিয়াহ'লে মোৰ আৰু ক'বলৈ একো নাই। এতিয়াও কি প্ৰমাণ হ'বলৈ বাকী থাকিল নেকি? তই যে এটা মহাপণ্ডিত সেইটো আমি ভালকৈ জানো, আৰু তোৰ মাথা তোৰ দিমাগত যে ইছলামৰ বিষয়ে একোৱেই জ্ঞান নাই এইটো আমি ভালকৈ জানো। তই যদি ইমান ডাঙৰ মানুহ, তই ইমান যদি জ্ঞানী বুলি ভাব নিজকে, এতিয়ালৈকে তুই এটা হাদিছ কোৰাণৰ আয়াত উল্লেখ কৰি মন্তব্য আগবঢ়াব নোৱাৰিলি? ক'ৰ পৰা পঢ়ি আহিছ সেইটোতো এতিয়ালৈকে দেখোন ক'ব নোৱাৰিলি ছ'চিয়েল মিডিয়াত। তোৰ কথাও আমি মানি ল'ম, তই কি ছ'চিয়েল মিডিয়াত কৈ আছ ইছলামৰ বিষয়ে সেইটো আমি মানি ল'ম, কিন্তু দলিল লাগিব। তই যুক্তি দিলে নহ'ব, কোৰাণৰ আয়াত দি দলিল দেখুৱাব লাগিব, তাৰ পিছতহে আমি মানি ল'ম। আৰু তই আৰু এটা কথা কৈছ যে 2 মাহৰ ভিতৰত মোল্লা সমাজৰ সেনাপতি আহিব লাগে। মই আৰু এটা কথা তোৰ এই কথাৰ পিছপিনে কৈ আছোঁ যে তোক ঠিক কৰিব হ'লে অসমৰ মোল্লা নালাগে, আমি য়ং জেনেৰেশ্যন যি আছোঁ সেইটোৱেই যথেষ্ট। মুস্তাফা কামাল আজহাৰী, আমি য়ং জেনেৰেশ্যনে তোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিম। মোল্লা নালাগে, মোল্লাক টাৰ্গেট তই কেতিয়াও নকৰিবি। ফেচবুকত যদি ডিছলাইক কৰাৰ ছিষ্টেমটো থাকিলে হয় তেতিয়াহ'লে তই গম পাই গ'লি হয় অসমৰ মানুহে কিমান পাৰ্চেণ্ট মানুহে তোক ভাল পায় আৰু কিমান পাৰ্চেণ্ট মানুহে তোক বেয়া পায়। আৰু অসমৰ মোল্লা সমাজ হাৰিলে কোনেও মাৰ পেটৰ পৰা CM হৈ নাহে, কোনেও মাৰ পেটৰ পৰা বিধায়ক হৈ নাহে। সত্য কথা মই ক'ম, চাওঁ কোনে মোক ৰখায়, চাওঁ কোনে ৰখায় মোক। তই ইমান জনা শুনা মানুহ বুলি নিজকে স্বীকৃতি দিলে নহ'ব নহয়, সমাজে তোক স্বীকৃতি দিব লাগিব। অভদ্ৰ মানুহে অভদ্ৰ কথা কৈ থাকে। মই তোক সকীয়াই দিছোঁ মুস্তাফা কামাল আজহাৰী, মোল্লা সমাজক তই চেলেঞ্জ কেতিয়াও নকৰিবি। তই নোৱাৰিবি মোল্লাসকলৰ লগত, কাৰণ তোৰ হাতত প্ৰমাণ নাই। তই এটা হাদিছো ক'ব নোৱাৰ। তই যে কৈ আছ অসমৰ মোল্লা সমাজ তোৰ সন্মুখত আহি বহিব লাগে, তই যে এইটো কথা বাৰে বাৰে কৈ আছ। মুছা আলাইহিছ ছালাম ফেৰাউনক কেতিয়াও কোৱা নাছিল যে ফেৰাউন সন্মুখত আহি মোৰ লগত তৰ্ক কৰ। মুছা আলাইহিছ ছালাম কেতিয়াও ফেৰাউনক কোৱা নাছিল যে তই মোৰ সন্মুখত আহি বহি কথা পাত। কিমান ডাঙৰ ফেৰাউন হৈছ, কিমান ডাঙৰ আল্লাহ হৈছ, তই মোৰ সন্মুখত আহি কথা পাত, এনেকুৱা কথা মুছা আলাইহিছ ছালামক কেতিয়াও কোৱা নাছিল। আৰু তোৰ লগত অসমৰ মোল্লা সমাজ তোৰ সন্মুখত কোন যুক্তিত বহিব? তই নিজে এটা কথা চিন্তা কৰি চাচোন। তোৰ নিচিনা পাগলৰ লগত বহাৰ সময় আমাৰ অসমৰ মোল্লাসকলৰ নাই। মই বাৰম্বাৰ কৈ দিছোঁ তই এনেকুৱা মন্তব্য ছ'চিয়েল মিডিয়াত কৰি নাথাকিবি, আৰু তই এনেকুৱা বিস্ফোৰক মন্তব্য কৰি থাকিলে আমি য়ং জেনেৰেশ্যন কিন্তু বহি নাথাকোঁ। আৰু তোৰ এইবিলাক প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আমি য়ং জেনেৰেশ্যনেই কাফি, মানে য়ং জেনেৰেশ্যন ঠিক আছে, মোল্লা নালাগে তোৰ প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে। আমিয়েই ঠিক আছোঁ, আমিয়েই ভালকৈ দিব পাৰোঁ উত্তৰ। হয়, আৰু জাকাতৰ ধন এনেদৰে মোল্লাৰ হাতত তুলি দিয়াৰ বাবে আপোনালোক নৰকত যাব। তেতিয়াহ'লে কি কৰিব লাগে? তোৰ হাতত উঠাই দিব লাগে নেকি জাকাত? জাকাত তোক দিব লাগে নেকি? ঠিক আছে, তেতিয়াহ'লে তোৰ একাউণ্ট নাম্বাৰটো দি দে। অসমৰ যিমান মুছলমান মানুহ আছে সকলো মুছলমান মানুহে তোক জাকাত দিব আজিৰ পৰা। এইটো ৰোজাৰ মাহ চলি আছে, জাকাত দিয়াৰ সময় হ'ল, বহুত টকাৰ মালিক হৈ যাবি তই। জাকাত উঠাই ল, তোৰ হাতত দিব লাগিব। মোল্লা সমাজৰ হাতত যদি দিলে মানুহ নৰকত যাব বুলি কৈছ, তেতিয়াহ'লে তুই লৈ ল না, তোৰ একাউণ্টত লৈ ল জাকাত। অসমৰ মানুহে আমিও দিম তোক জাকাত। মই ক'ব বিচাৰোঁ, আগতেও কৈছোঁ, না বিয়া পঢ়াবলৈ কাৰণে মোল্লা লাগিব, না জানাজা পঢ়াবলৈ কাৰণে মোল্লা লাগিব। নিজৰ বিয়া নিজে পঢ়াব, নিজে গৈ পেলাই ছোৱালীৰ বাপেকক ক'ব মই আপোনাৰ ছোৱালী বিয়া কৰিব। ঠিক আছে, মোল্লা নালাগে জানাজা পঢ়াবৰ কাৰণে। তই যেতিয়া মৰিবি তই নিজৰ জানাজা পঢ়িব পাৰিবিনে? তোৰ জানাজাটো এজন মোল্লাই পঢ়ুৱাব। তই মৰিলে তোৰ জানাজা মোল্লাই নপঢ়াব জানো? মোল্লাই পঢ়াব লাগিব। এজন আম মানুহে যিয়ে কোৰাণৰ বিষয়ে একোৱেই নাজানে, যি কোৰাণ পঢ়িব নাজানে, সেইজন মানুহে তোৰ জানাজা পঢ়াব নেকি? এইটো কথাটো তোৰ মাইণ্ডত ৰাখিব লাগে। আৰু নিজৰ বিয়া নিজে কেনেকৈ পঢ়াব তয়ে কচোন? তই যদি বিয়া পাতিছ তেতিয়াহ'লে
তই নিজে পঢ়াইছিলি নে কাজিয়ে পঢ়াইছিলে সেইটো উত্তৰ দিবিচোন আৰু এটা উত্তৰ দিবি তই যদি বিয়া পতা নাই তেতিয়াহ'লে তই প্ৰথমবাৰ তোৰ বিয়াটো তই নিজে পঢ়াবি তাৰপিছত অসমৰ মানুহক কবি মুস্তাফা কামাল আজাহাৰীৰ ওপৰত মোৰ কেইটা প্ৰশ্ন থাকিল যদি পাৰ মোৰ প্ৰশ্নৰ উত্তৰ কেইটা দিবি প্ৰথম প্ৰশ্নটো হ'ল অসম আৰু অসমৰ বাহিৰৰ ধৰ্মীয় পুথি কুৰআন বেলেগ বেলেগ নেকি যদি বেলেগ নহয় তেতিয়াহ'লে তই অসমৰ কাৰণে কিয় কৈ থাক যে অসমত এইটো হৈছে অসমৰ মানুহে এনেকুৱা কৰিব লাগে অসমৰ মানুহে তেনেকুৱা কৰিব লাগে কিয় বেলেগ জাগাৰ কুৰআন পাঠ্যপুথি কি একেই নহয় নেকি কেৱল উচ্চ শিক্ষিত হ'লেই যে মানুহটো ভাল বা জ্ঞানী তেনেকুৱা কথা নহয় কিন্তু মানুহ এজন ভাল বেয়া তাৰ আচাৰ আৰু ব্যৱহাৰত বুজা যায় হেটমোল্লা কৰি থাকি যে তই পেকপেকাই থাক গাঁৱৰ মোল্লাবোৰৰ পৰা আমি যিখিনি শিকিছোঁ বহুত ভাল শিকিছোঁ কিন্তু তোৰ নিচিনা তোৰ পৰা অলপোতো এটা হাদিছো আমি শিকিব পৰা নাই আৰবী এটা শব্দটো তোৰ মুখৰ পৰা এতিয়ালৈকে শুনিব পোৱা নাই তই যদি পাৰ আৰবীত বুজাই দিবি আমি বুজি ল'ম হাদিছ বুজাই দিবি দলিল দিবি আমি দলিল মানি ল'ম দলিলত যিকোনো কথা কবি আমি সকলোৱে মানি ল'ম কিন্তু এনেকুৱা বিস্ফোৰক মন্তব্য তই ছ'চিয়েল মিডিয়াত কৰি নাথাকিবি মুস্তাফা কামাল আজাহাৰীক কৈছোঁ তই এনেকুৱা বিস্ফোৰক মন্তব্য কৰি থাকিলে আমি য়ং জেনেৰেশ্যন কিন্তু বহি নাথাকোঁ ইয়াৰ বিৰুদ্ধে লাগিম আমাৰ অসমৰ মুছলমান সমাজক আপোনালোকে এনেকুৱা মন্তব্যত যাব নালাগে এনেকুৱা মন্তব্য শুনিব নালাগে অসমত মুছলমান অকল অসমতেই নহয় মুছলমান কোৰাণৰ কথাত চলিব হাদিছৰ কথাত চলিব কাৰোৰ যুক্তিত মুছলমান কেতিয়াও নচলে আৰু এটা কথা মোৰ তৰফৰ পৰা আপোনালোকৰ ওচৰত অনুৰোধ থাকিল যে মোক আপোনালোকে ফ'ল' কৰিব নালাগে ভিডিঅ'ত লাইক কৰিব নালাগে বাছ এটা কথা ৰিকুৱেষ্ট আপোনালোকক কৰি আছোঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে মুস্তাফা কামাল আজাহাৰীলৈকে মোৰ ভিডিঅ'টো পৌঁছে আৰু তাক উত্তৰ দিছোঁ বুলি মুস্তাফা কামাল আজাহাৰীয়ে যাতে গম পায় আৰু আমি তাৰ পিছত আমি যে য়ং জেনেৰেশ্যন তাৰ কাৰণে প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে সাজু হৈ আছোঁ এইটো যাতে মুস্তাফা কামাল আজাহাৰীয়ে গম পায় আপোনালোকে অলপ শ্বেয়াৰ কৰি দিয়ক মোৰ ফ'ল' নালাগে মোৰ ফ'ল'ৱাৰ নালাগে লাইক নালাগে ভিডিঅ'ত বাছ শ্বেয়াৰ কৰক ভিডিঅ'টো আপোনালোকৰ ওচৰত এইটোৱে আশা ৰাখি মোৰ ভিডিঅ'টো আজি শেষ কৰিলোঁ